লক্ষ্মী নারায়ণকে একেলগে পালতৰি হ'ল হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম কৰুণাময় জগত জননী দুই চৰণতে নীতি নাৰায়ণৰ সহস্ৰ প্ৰণাম। তোমাৰ কোৱাটো হয় না শ্ৰৱণ কৰিবলৈ পাই আমি দুয়ো পৰম আনন্দিত বাৰু কোৱাচোন কিবা উদ্দেশ্যৰ প্ৰৱেশিকাৰে বৈকুণ্ঠ কৰি উদ্দেশ্য নাৰায়ণ উদ্দেশ্য মাত্ৰ এটাই প্ৰভু পূৰ্ণ হ'ল মোৰ সেই অভিলাষ কিন্তু ললাকে ব্যক্ত কৰা মনৰ অন্তৰ্জমী তুমি নাৰায়ণ সৃষ্টিৰ জয় হৈ তুমিয়েই গৰাকী প্ৰথমে নামৰ বুজিছালে দিয়া সংক্ষেপত দুজনৰ ফেৰতাখনত ভৰিত্ৰী আজি বিৰমান হৈ অহৰ্নিশি ধৰিত্ৰী উদ্ধাৰৰ উপায় আপুনি কেতিয়া চিন্তা কৰিব নিশ্চয় ধৰিত্ৰীৰ উদ্ধাৰ উপায় অৱশ্যই কৰা হৈছে শুনক অতি শীঘ্ৰে মাত্ৰ আমাৰ এক পৰম ভক্তই জন্মগ্ৰহণ কৰিব যিয়ে দেখুৱাব সমস্ত জগতক আমাৰ নামৰ মহিমা নামেই তপ নামেই জপ নামেই অত কোটি তীৰ্থস্থান কেৱল নাম আমাৰ নাম আমি নিজে গ্ৰহণ কৰোঁ আৰু আমাৰ সেই পৰম ভক্তই নৱদা ভক্তি শিৰোগত কৰি শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি আমাৰ সান্নিধ্য লাভ কৰিব কাৰণ সমস্ত ভূততে ব্যাপী আছো মই হৰি সমগ্ৰ মানৱ বিশ্ব বুদ্ধি কৰি এই সমস্ত